আৰু তথ্য নথাকাকৈ এটা ড্ৰোন ষ্ট্ৰাইক হ'ব নোৱাৰে। ড্ৰোনৰ আক্ৰমণৰ বাবে কি লংগিটিউড, কি লেটিটিউড, কি কোঅৰ্ডিনেট থাকিলেহে ড্ৰোন হ'ব পাৰে। তো সেইকাৰণে নিশ্চয় কেন্দ্ৰ চৰকাৰৰ ওচৰত কিছু কোঅৰ্ডিনেশ্যন এই শিবিৰৰ যি শিবিৰৰ ভিতৰত কোন আছিল, পাকিস্তানী উগ্ৰপন্থী নাই, বাংলাদেশী উগ্ৰপন্থী নাই, অসমীয়া আমাৰ মানুহবোৰ সেই শিবিৰত বসবাস কৰিছে। অসমীয়া মানুহৰ ওপৰত যদিও আজি তেওঁ আলফা ইণ্ডিপেণ্ডেণ্ট শিবিৰত আছে, পক্ষত আছে, তথাপিও আমাৰ অসমৰ সন্তানৰ ওপৰত ড্ৰোন ষ্ট্ৰাইক কৰিছে। কোনে কৰিলে, তথ্য কেনেকৈ পালে, আৰু যিহেতু আলোচনা মাধ্যমেৰে আমি সকলোৱে বাট চাই আছিলোঁ যে কেতিয়া তেওঁলোকে আৰ্ম চাৰেণ্ডাৰ কৰি আলোচনা পক্ষত আহি আমাৰ মেইন ষ্ট্ৰীম আমাৰ অসমীয়া সমাজত তেওঁলোকে যোগ কৰিব, সেইটো আমি বিচাৰিছিলোঁ। আজিৰ তাৰিখত মই ভাবোঁ যে যি এটা আলোচনা প্ৰক্ৰিয়া, যি প্ৰক্ৰিয়াত আমি কিছু ধাৰাবাহিকভাৱে আগবাঢ়ি গৈছোঁ, অলপ সেই প্ৰক্ৰিয়াত বাধা সন্মুখীন হ'বলৈ আমি দেখা পাইছোঁ, ক'ৰবাত স্থগিত হৈছে। আৰু কিয় আলোচনা ৰাস্তাটো এৰি আজি ড্ৰোন ষ্ট্ৰাইক অসমীয়া সন্তানৰ ওপৰত কৰিবলগীয়া হ'ল, এই ক্ষেত্ৰত আমি দুয়োগৰাকী যোৱাকালি নিজৰ ব্যক্তিগত চিন্তা প্ৰকাশ কৰিছোঁ, আৰু আজি এই সময়ত আমি দুয়োগৰাকী এই বিষয়টো আকৌ